HTL, KSYC, KSC, DSU, KSU, KNA আৰু কাৰ্বি ফাৰ্মাৰ্ছ এছ'চিয়েশ্যন আমাৰ 7টা সংগঠন মিলিত হৈ পেলাই অহাকালিলৈ অৰ্থাৎ 25 জানুৱাৰী 2019 12 আৱাৰ্ছ কাৰ্বি আংলং বন্ধ আমি আহ্বান কৰিছোঁ। আহ্বান কৰাৰ কাৰণটো হৈছে যে বোথ চেণ্ট্ৰেল এণ্ড ষ্টেট গভৰ্ণমেণ্টে যে তেখেতসকলৰ যিটো ইনিচিয়েটিভ ৰিগাৰ্ডিং দ্য ইমপ্লিমেণ্টেশ্যন অফ চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল এইটো বিষয়ত তেখেতসকলে যিটো ৰাইজৰ বিপক্ষে যিহেতু তেখেতলোকে ইনিচিয়েটিভ লৈছে তাৰ অপ'জিচত আমি অহাকালিলৈ বন্ধ কৰিছোঁ। কাৰণ আমি দেখি আহিছোঁ যে তেখেতসকলে ইলেকশ্যনৰ আগত যিহেতু ৰাইজৰ ইয়াত থকা যিটো ইণ্ডিজিনাছ পিপুলৰ ফেভাৰত কাম কৰিম বুলি তেখেতসকলে যিটো ৰাইজক কমিটমেণ্ট দিছিলে, কিন্তু আজি যদি তেখেতসকলে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল যদি ইমপ্লিমেণ্টেশ্যন কৰিবলৈ যায় এইটো টোটেলি এগেইনষ্ট দ্য ফেভাৰ অফ ইণ্ডিজিনাছ পিপুল অফ বোথ অল অভাৰ দ্য কাউণ্ট্ৰি তেনেকুৱা এতিয়া হৈ যাব বুলি আমি যিহেতু সকলোখিনি ৰাইজে সকলোখিনি জাতীয় সংগঠনে ইয়াত যিহেতু অপ'জ কৰি আছে, গতিকে আমি সকলোখিনি সংগঠন বা ৰাজ্য হৈ আমি আচৰিতজনক হৈছোঁ যে আজিৰ দিনত যিহেতু গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই কিবা এটা তেখেতসকলৰ যিটো পাৰ্টি পলিচি লৈ পেলাই যিটো চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল পাছ কৰিবলৈ তেখেতসকলে লৈছে, কিন্তু আশ্চৰ্যজনক কথা যে অসম চৰকাৰে আজিলৈকে তেখেতসকলে ৰাইজক বচাবলৈ তেখেতসকলৰ ইনিচিয়েটিভ আজিলৈকে একো লোৱাই নাই। এই গতিকে আমি আশা কৰি আছিলোঁ যে ৰাজ্য চৰকাৰে বৰ্তমান ৰাইজক ৰক্ষাৰ্থে তেখেতসকলে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিলটো তেখেতসকলে ৰিজেক্ট কৰিব বুলি আমি আশা কৰি আছিলোঁ, কিন্তু তেখেতসকলৰ ৰিয়েকশ্যন যিহেতু দেখিছোঁ চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিলৰ ফেভাৰত গৈ আছে। এইকাৰণে যিহেতু আমি দেখি আছোঁ ৰাইজৰ বিপক্ষে তেখেতসকলে কাম কৰিছে, সেইকাৰণে ৰাইজৰ বিপক্ষে আমি কেতিয়াও কাম কৰিবলৈ নিদিওঁ আৰু ইয়াত এইটো ইছ্যুত আমি অনাগত দিনবোৰলৈকে আমি তাৰমানে অপ'জ কৰি যাম বুলি আপোনালোকৰ আগত আমি ক'ব বিচাৰিছোঁ। বন্ধটো কেতিয়াৰ পৰা দিছে আৰু কেইঘণ্টীয়া দিছে? বন্ধটো অহাকালিলৈ ৰাতিপুৱা 5টা বজাৰ পৰা গধূলি 5টা বজালৈকে 12 আৱাৰ্ছ বন্ধ আমি কল কৰিছোঁ। কেইটা সংগঠনে মিলি দিছে বন্ধটো? ইয়াত টোটেল 7 সংগঠন আছে, 7টা সংগঠন।